Radhe Krishna 2026 মীন ৰাশিৰ কাৰণে কেনেকুৱা হ'ব আপোনালোকৰ কেনেকুৱা ভাল বেয়া গাইডেন্স আছে সিম্পলি টেৰট ডেক ইউজ কৰিম টেৰট গাইডেন্সৰ কাৰণে মানি অৰিকেল ডেকৰ কাৰণে মানি আৰু লাভ অৰিকেল ডেক ইউজ কৰিম লাভ লাইফ চাবৰ কাৰণে আৰু স্পিৰিচুৱেলিটিৰ কাৰণে আমি ডিভাইন অৰিকেল ডেক ইউজ কৰিম টোটেল 4খন ডেক ইউজ কৰি আছো ভাল বেয়া যিখিনি গাইডেন্স আছে আপোনাক দিবৰ কাৰণে আৰু আপোনালোকৰ স্পেশাল হ'ল যে আপোনালোকে বহুত বেছি ধাৰ্মিক বা স্পিৰিচুৱেল হয় মীন ৰাশিৰ মানুহ আপোনালোকৰ গুৰু হৈছে নাৰায়ণ বৃহস্পতি আপোনাৰ গুৰু আৰু আপোনালোকে যদি বহুত বেছি হলদিৰ তিলক লগায় তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত বেছি ভাল হ'ব এঞ্জেলছ প্লিজ গাইড কৰিবা মীন ৰাশি 2026 কেনেকুৱা হ'ব এঞ্জেলছ প্লিজ গাইড মীন ৰাশি 4খন কাৰ্ড এট প্ৰেজেণ্ট মই লৈ আছোঁ মীন ৰাশি আপোনালোকৰ ইয়াতে দেখা গৈছে যে আপোনালোকৰ বহুত বেছি বছৰৰ আৰম্ভণি ষ্টাৰ্টিং পিৰিয়ডটো বহুত ভাল হ'ব নিউ ষ্টাৰ্ট কিবা হ'ব পাৰে পুৰণা কাম এৰি নতুন ষ্টাৰ্ট আপোনালোকে এইটো বছৰত কৰিব পাৰে কিবা যদি পাষ্ট টাইমৰ পৰা আপোনালোকে ভাল কৰ্ম কৰি থৈছিলে তাত কিছুমান আপোনালোকে ৰিজাল্ট যদি পোৱা নাছিলে তাত এটা ভাল ফেজ আহিব পাৰে আপোনালোকৰ ঘৰ গাড়ী এইটো বছৰত হোৱাৰ বহুত বেছি চান্সেছ আছে সান প্ল্যানেট যদি ব্লকেজেস বা প্ৰবলেম ফিল হৈ আছে বা কিছুমান বস্তুত প্ৰবলেম ফেস কৰি আছে তেতিয়াহ'লে ইয়াৰ ৰিজাল্ট হৈছে যে সান প্ল্যানেট আপোনালোকৰ ডাউন হয় সেইটো ঠিক কৰিব ভাল কৰিবৰ কাৰণে যিখিনি ইয়াক ৰিচুৱেল কৰিব লাগে সেইখিনি আপোনালোকে কৰিব পাৰে সূৰ্যক আৰ্ঘ দিয়া বা আপোনালোকে সূৰ্যৰ যিখিনি শ্লোক অধ্যায় থাকে সেইখিনি পঢ়া আৰু ৰবিবাৰৰ দিনাখন নিমখ নাখায় আপোনালোকে কিছুমান নিয়ম কৰিব পাৰে মানে মিঠা বস্তু খাব পাৰে নিমখ অকল খাব নালাগে মানে নিমখীয়া আইটেম খাব নালাগে তেতিয়া সান প্ল্যানেট ব্লকেজেস যিখিনি থাকে সেইখিনি দূৰ হৈ যায় আৰু অকমান গাইডেন্সৰ কাৰণে টেৰট অৰিকেল ডেক ইউজ কৰিম এঞ্জেলছ প্লিজ গাইড মীন ৰাশি অভাৰ থিংকিং বহুত বেছি হ'ব পাৰে আপোনালোকৰ এইটো বছৰত ফাইনান্স আপোনালোকৰ এইটো বছৰ বহুত বেছি ভাল যিখিনি কষ্ট আপোনালোকে কৰিছিলে সেইখিনি ৰিজাল্ট আপোনালোকে এইটো বছৰত পাব ইয়াতে আহিছে যে ফাইনান্স বহুত বেছি ভাল অপৰচুনিটি আপোনালোকৰ কাৰণে খুল খাব পাৰে আপোনালোকে কিছুমান স্পিৰিচুৱেল জাগাত যাব পাৰে স্পিৰিচুৱেলিটিৰ কিছুমান আপোনালোকে ভ্ৰমণ কৰিব পাৰে তেনেকুৱা ধৰণৰ জাগাবিলাকত যাব পাৰে আৰু যদি আপোনালোকৰ সেটেন প্ল্যানেট বেলেন্স নাছিলে আপোনালোকৰ সেই সেটেন প্ল্যানেটৰ আপোনালোকৰ প্ৰভাৱ আপোনালোকে এইটো বছৰ দেখা পাব পাৰে ইয়াতে আপুনি শনি আপোনালোকৰ বেলেন্স হোৱা দেখা গৈছে যিহেতু আপোনালোকৰ 7.5 বছৰ আপোনালোকৰ চলি আছিলে সেটেন প্ল্যানেটৰ ব্লকেজেস তাৰ পিছত 2.5 আঢ়াই বছৰ আপোনালোকৰ কমপ্লিট হ'ল এইটো সেকেন্ড ফেজ আপোনালোকৰ চলি আছে তো ইয়াতে আপোনালোকে সেটেন প্ল্যানেটৰ ফালৰ পৰা বহুত বেছি ভাল ৰিকভাৰি কৰা দেখা গৈছে পইচা পাতিৰ ফালৰ পৰা নিউ ষ্টাৰ্ট হোৱাৰ পৰা আৰু নতুন কাম আপোনালোকে আৰম্ভ কৰিব লাগে আৰম্ভ কৰিব পাৰে পুৰণা ফেজ আপোনালোকৰ হয়তো খতম হ'ব নিউ ষ্টাৰ্ট নিউ জোছ আপোনালোকৰ হ'ব পাৰে আৰু আপোনালোকে বহুত বেছি সোসাইটিত বা সমাজত যিখিনি জাগাত আপোনালোকে থাকে তাতে বহুত বেছি আপোনালোকে এপ্ৰিচিয়েচন বা আপোনালোকৰ ভাল কৰিছে বুলি কেনে তাতে আপোনালোকে নিজকে বহুত বেছি ভাল আপোনালোকৰ গাইডেন্স আহিব পাৰে মানুহে আপোনালোকক ভাল ক'ব পাৰে তো মানি অৰিকেল ডেক ইউজ কৰিম যে 2026ত আপোনালোকৰ কাৰণে কি ভাল বেয়া আছে এঞ্জেলছ প্লিজ গাইড কৰিবা 2026ত মীন ৰাশি আপোনালোকৰ কাৰণে কি ভাল হ'ল ইয়াতে হৈছে লিডাৰশ্বিপৰ কোৱালিটি আহিছে আপোনালোকে হয়তো পুৰণা কাম কিছুমান এৰি নতুন জব বা নতুন বিজনেছ আপোনালোকে ষ্টাৰ্ট কৰিব তাতে আপুনি লিডাৰ হিচাপে এনালাইজ কৰিব আৰু যদি আপুনি পুৰণা জাগাতে থাকে তথাপিও আপোনালোকৰ ইনক্ৰিমেন্ট জব ইনক্ৰিমেন্ট হ'ব পাৰে আৰু আপোনালোকৰ কিছুমান ভাল প্ৰজেক্ট আপোনাৰ হাতত আহিব পাৰে য'ত আপোনাৰ ফাইনান্স বিল্ড হ'ব আৰু বহুত মানুহে আপোনালোকক এপ্ৰিচিয়েচন কৰিব ইয়াৰ পৰা বহুত ভাল এটা আপুনি লাইফ ষ্টাৰ্ট কৰিব পাৰে আৰু পাৰ্সোনাল লাইফৰ কাৰণে চাম এঞ্জেলছ প্লিজ গাইড কৰিবা পাৰ্সোনাল লাইফৰ কাৰণে মীন ৰাশি কেনেকুৱা ধৰণৰ কি আহিছে
ইয়াতে আহিছে আপোনালোকে পাৰ্চনেল লাইফত বহুত বেছি ভাল আপোনাৰ হ'ব পাৰে জাৰ্নি কাৰ্ড আহিছে ডেফিনেটলি বহুত বেছি ভাল ইয়াতে আপোনাৰ সোল জাৰ্নিৰ কথা ইয়াতে এনালাইজ কৰা হৈছে যে আপোনাৰ পাৰ্টনাৰৰ লগত বহুত বেছি ভাল হ'ব আপোনালোকে যদি লাভ মেৰেজ কৰিবৰ কাৰণে বিচাৰি আছে কোনোবা আনমেৰিড আছে তেতিয়াহ'লে ইয়াতে ইয়েছ কাৰ্ড আহিছে লাভ মেৰেজ আপোনাৰ কাৰণে হ'ব আৰু যদি আপোনালোকে অলৰেডি মেৰিড হয় তেতিয়াহ'লে ইয়াতে আপোনাৰ স্পাউচৰ লগত ৰিলেশ্যনশ্বিপ বহুত বেছি ভাল হ'ব স্পিৰিচুৱেলিটিৰ কাৰণে চাম যে স্পিৰিচুৱেল অলিকেল ডেক ইউজ কৰিম মীন ৰাশিৰ কাৰণে কেনেকুৱা কি ভাল বেয়া এঞ্জেলছ প্লিজ গাইড কৰিবা মীন ৰাশিৰ কাৰণে কেনেকুৱা কাৰ কাৰণে গাইডেন্স আহিছে কাৰ লগত কানেক্ট কৰিব এইটো বছৰত ইয়াতে ভৈৰৱা আহিছে আপোনালোকৰ ইয়াতে প্ৰটেকশ্যন বহুত বেছি হাই হয় আপুনি ভৈৰৱৰ প্ৰটেকশ্যনত আছে আৰু আপোনালোকে হৰ আৰু হৰিৰ পূজা কৰিব লাগে যিহেতু মীন ৰাশিৰ গুৰু হৈছে বৃহস্পতি আৰু ইয়াতে ভৈৰৱৰ কাৰ্ড আছে তো শিৱজী আপোনালোকৰ হৰ আৰু হৰি কম্বিনেশ্যন হয় আপোনালোকে ইয়াতে হয়তো ভৈৰৱ মন্ত্ৰ জাপ কৰিব পাৰে বা শিৱ বা পূজা কৰিব পাৰে আৰু আপোনালোকে যদি বৃহস্পতিবাৰৰ দিনাখন যদি চন্দনৰ তিলক লগায় তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত বেছি ভাল হ'ব সন্তানৰ কাৰ্ডছ লৈ ল'ম সন্তানৰ ফালৰ পৰা ইয়াতে অকণমান ডিপ্ৰেশ্যন বা প্ৰব্লেম আপোনালোকৰ ব্লকেজেছ ফিল হ'ব পাৰে এইটো বছৰত কিন্তু আপুনি যদি ইয়াতে অলপমান তাৰ ওপৰত কাম কৰে তেতিয়াহ'লে আপোনালোকৰ যিখিনি ব্লকেজেছ থাকে সেইখিনি দূৰ হৈ যাব ডেফিনেটলি ভগৱানৰ কৃপা আপোনালোকে পাব এইটো বছৰত ফাইনেন্স বহুত বেছি ভাল দেখুৱাইছে নিজৰে কিবা এটা ভাল আপোনালোকে নিজৰ লাইফত কৰিব পাৰিব আৰু পুৰণা কাম শেষ কৰি নতুন কামত আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে তো ফাইনেন্স ইয়াতে অভাৰঅল বহুত বেছি ভাল কিন্তু পইচাৰ অপব্যয় নকৰিব যিহেতু ইয়াতে 1 নম্বৰ প্লেনেটৰ অলপমান ইছ্যু আহিছে দুখন কাৰ্ডতে তো নম্বৰ 1 ব্লক আছে আপোনালোকে অভাৰ পইচাৰ ইউজ কৰিলে আপোনালোকে প্ৰব্লেমত পৰিব পাৰে তো ডেফিনেটলি 2026 আপোনালোকৰ কাৰণে ভাল হওক সেয়া শুভ কামনাৰে থেংক ইউ ছ' মাছ